নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰিম্পি গাঁৱলীয়া পৰি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো অলপ বেলেগ হ'ব, সকলোৱে চাব কিন্তু দেই, ভিডিঅ'টো নোচোৱাকৈ নাথাকিব। আজি সাজি কাচি আছোঁ দেখিছেই। কলৈ যাওঁ কি কৰোঁ দেখুৱাম আপোনালোকক, সম্পূৰ্ণ কৰি চাব ভিডিঅ'টো। এইফালে চোৱা, এইফালে চোৱা। কলৈ যাব দেহা, কোৱাচোন কোৱা। মামাৰ ঘৰলৈ। মামাৰ ঘৰলৈ ভালকৈ কোৱা, দেহা নাপায় নহয় তেনেকৈ। কলৈ যাবা? মামাৰ ঘৰলৈ। মামাৰ ঘৰলৈ যাব। গাড়ীত গৈ থাকোঁতে ভিডিঅ' কৰা নহ'ল, সেইকাৰণে ভাবিলোঁ ভিডিঅ' কৰি দিওঁ, কাৰণ হোটেলত সোমাইছোঁ যেতিয়া। দেহা স্কুলৰ পৰা অহা পাছত গৈছিলোঁ, সেইকাৰণে দুয়োটাই একো খাই যোৱা নহ'ল বাৰু। ভোক ধৰিছিলে, সেইকাৰণে দেহাও কিবা এটা খাওঁ কৈ আছিলে, সেইকাৰণে ভাবিলোঁ হোটেলত সোমাই কিবা এটা খাই লওঁ। ঘৰত গৈ ভিডিঅ' কৰা নহ'ল, যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰা। আমি এতিয়া গৈ আছোঁ নেমু বাৰীলৈ। ভয় লাগিছে দেখোন। জুৰি ধুনীয়াকৈ পানী বৈ আছে। কি বুলি কয় বোলে, হাকুতা বুলি কয়। হাকুতা লৈ লৈছোঁ দুজনীয়ে দুপাত, কিমান ছিগিব পাৰোঁ এতিয়া সেইটোহে নাজানো। পাহাৰখনৰ ওচৰতে হয়, একে পাহাৰ লগতে আৰু নেমু বাৰী। ৰাস্তাটো গোটেই জংঘল হৈ গ'ল, পুৰা জংঘল হৈ গ'ল। দেউতাও সময় পোৱা নাই এইবোৰ কাম কৰিবলৈ। আহি আছোঁ জংঘলৰ মাজে মাজে নেমু বাৰীলে। এইফালেদি ভিতৰলৈ যাব নোৱাৰি নেকি? এপাক চাই আহোঁগৈচোন। তালখনে ছিগি থাক। এইখিনি গোটেই জংঘল হৈ গ'ল ন? সেইফালেদি ছিগিম, এনেই অলপ চাওঁ। ৰাস্তা আছে কিন্তু সেই কাটি কাটি যাব লাগিব। এইজোপা বাঁহ গছ, জোকলে মই ভয় নকৰোঁ নহয়। ভাবিছিলোঁ কিন্তু এতিয়া দেখিছোঁ দেখাটো নহ'ব আৰু ভিতৰৰ পৰা ইমান জংঘল হৈ আছে। এইফালে আমাৰ ভণ্টিয়ে নেমু ছিগি আছে, হাকুটা পাত দি পেলাই ছিগি আছিলে বাৰু। তাই লাজ কৰে কাৰণে ইমান দেখুৱাও হোৱা নাই, তথাপিও চেষ্টা কৰিছোঁ অলপ অলপ দেখুৱাবলৈ, কিন্তু তাই মুখখন দেখুৱাব পৰা নাই। মানে নেমু বাৰীৰ ওপৰত পৰা মানে আৰু জংঘল, ভিতৰলৈ যাব পৰা নাই, নেমু বাৰীৰ ভিতৰলৈ যাব পৰা নাই। কাষতে যিকেইটা পাইছোঁ সেইকেইটা ছিগিছোঁ। আৰু এনেকৈ ভিতৰত ধুনীয়া সুৰুং আছে, বহিলে দেখা পায়, ধুনীয়া লাগে ভিতৰৰ সুৰুংখন, মানে সোমাই গৈ ভাল লাগে কিবা এটা, তাত থাকিলে কিবা এটা ভাল লাগে। ওপৰলৈ চালে আকৌ পূৰা জংঘল হৈ থাকে। ভণ্টিয়ে সেইকাৰণে তলত বহি বহি চাই আছে। কাৰোবাক যদি নেমু লাগে আমাৰ বাৰীখনলৈ আহি যাব দেই, নেমু পুলি লাগিলেও ক'ব, নেমু পুলি লৈ যাব পাৰিব ইয়াৰ পৰা। কলম দিয়া পুলি এবছৰতে লাগি যাব। এবাৰো বাহিৰত আছোঁ, ভিতৰত সোমাবলৈ পৰা নাই, সেইকাৰণে ইয়াতে নেমু দেখাই নাই বাৰু। বেছি এতিয়া ফুলি আছে, লাগিছে আৰু এটা দুটা নেমু। আমাৰ বাৰীখনলৈ আহি যাব, পাই যাব তেতিয়া। নেমু লাগে, নেমু পুলি লাগে,
কি লাগে লৈ যাব পাৰিব নাই দে দেখুৱাটো নেমু ছিগি হৈ গ'ল আমাৰ এতিয়া আমি ঘৰলৈ যাওঁগৈ বেছি নাই ছিগা বাৰু কেইটামানে ছিগি লৈছোঁ মই ইমানকৈ নিব নোৱাৰোঁ মই অকলে আহিছোঁ যেতিয়া মানুহজন অহা নাই সেইকাৰণে কেইটামানকে লৈ লৈছোঁ আৰু আচাৰ বনাম কোমলীয়া হৈ আছে এতিয়া আচাৰ কোমলীয়াতে মই আচাৰ বনাই খাই ভাল পাওঁ সেইকাৰণে বাকী ভিতৰলৈ সোমাম ভাবিছিলোঁ সোমাবলৈ বাৰু নোৱাৰিলোঁ জংঘলো হৈ আছে ভয়ো লাগে আমি ভণ্টি আৰু মইহে আহিছোঁ সেইকাৰণে ভণ্টি লাজেই পায় কেমেৰাখন মুখত ওলাবলৈ তথাপিও দেখুৱাই দিছোঁ বাৰু নজনাকৈ এই পুখুৰীটো দেখিছে এই পুখুৰীটো সিপাৰে গ'লে ৰাস্তা এটা আছিলে সেই ৰাস্তাটোদি গ'লে মন্দিৰ পায় যিটো কমলা মন্দিৰ বুলি কোৱা হয় সেই মন্দিৰটোত প্ৰত্যেক বছৰে মেলা হয় সেই মন্দিৰলৈ যাম বুলি ভাবিছিলোঁ আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু দেখুওৱা নহ'ল এইফালে আকৌ মই বাইদেউ কিবা এটা কৰিছিলোঁ মানে আমাৰ ভণ্টি কিবা এটা কৰি আছিলে তাক দেখুৱাব মানা কৰিছিলে মই দেখুৱাই দিলোঁ সেইকাৰণে মানা কৰি থকাৰ কাৰণে লাজতে লুকাই গ'ল বাৰু তাই তাৰপাছতে তেনেকৈ দুইজনীয়ে ঘৰলৈ গুচি আহিছে সৰু ভণ্টিকো দেখুৱাম বুলি ভাবিছিলোঁ ভিডিঅ' কৰিছোঁ বুলি গম পাই দুইটাই মানে দুইফালে পলালে মাহীয়েক ভাগিনীয়েক ঘৰলৈ আহিবলৈ ওলাই অহাৰ টাইমত ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ তাইক অলপ দেখুৱাই দিওঁ বোলো কিন্তু কি হ'ব তাই গম পাই যিহে চুৰ্ণিখন ঢাকি ল'লে দেহাই অলপ চেষ্টা কৰিছিলে কিন্তু দেখুৱাবলৈ নোৱাৰিলেগৈ বাৰু বন্ধু বান্ধৱীসকল কালি ঘৰৰ পৰা আহি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ আহোঁতে অলপ দেৰি হ'ল সন্ধিয়াও হৈ গ'ল ঘৰ আহি পাওঁতে সেইকাৰণে কালি ভিডিঅ' কৰিব নোৱাৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আহিম আকৌ এটা নতুন ভিডিঅ'লৈ ধন্যবাদ বাই বাই